নমস্কাৰ প্ৰিয় দৰ্শকসকল, ৱেলকাম বেক টু মাই চেনেল আৰু আশা কৰোঁ সকলোৱে ভালেই আছে। তো 15 আগষ্টৰ দিনাখন মানে ইণ্ডিপেণ্ডেন্স ডে বুলি পেলাই আমি ছানডে এটা বহুত ধুনীয়া জেগাত গৈছিলোঁ আৰু সেই জেগাটো মই কিছুমান ভিডিঅ' শ্বুট কৰিছিলোঁ। জেগাটোত আমি 4জন গৈছিলোঁ আৰু মই সৰুকৈ ব্লগ এটা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই ব্লগটো আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব আৰু ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয়। জেগাটোত গৈ খুবেই ভাল লাগিল আৰু আমি তাত গৈ কি কৰিলোঁ আৰু পোৰা মাংসৰ জুতি মই দীপুদা, সুস্মিতা আৰু দীপাস্মিতা বাৰ সৈতে ব্লগ যাত্ৰাটো আৰম্ভ কৰোঁ। আমি এতিয়া জায়গাটো আহি পাইছো আৰু আমি নাজানো বলক এতিয়া আমি দেখাম জায়গাটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইফালে এনেকৈ ৰাস্তাটোৰ পৰা তলত নামি আহিব লাগে। আমি নামি গৈ আছো আৰু পাই গ'লো। এতিয়া মই দেখাই আছো। চ' এয়া আমি জায়গাটো পাই গ'লো। তো জায়গাটো দেখিবলৈ এনেকুৱা আৰু মই ইয়াত আগতে আহি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। এইফালেৰে এইটো নদীটো আৰু নদীটোৰ পাৰে পাৰে আমি গৈ আছোঁ। ফাইনেলি ওপৰত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে, ব্লাৰ হৈ গৈছে নেকি? অৱস্থা দেখিবলৈ পাইছে, খুব গৰম। গন্তব্যস্থান পাম আৰু এয়া দেখিবলৈ পাইছে। পিছত লমা খৰি ইয়াত আমি কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ সৈতে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব দেই ভিডিঅ'টো। আমি গৈ আছোঁ। তো আমি খোৱা জেগাটো ইয়াতে বাছনি কৰি ল'লোঁ আৰু ইয়াতে আমি খাম বুলি ভাবিছোঁ। দেখিবলৈ পাইছে, মই বেক কেমেৰা কৰি দেখাই দিছোঁ বাৰু। আৰু ইয়াৰ পিছত আমি সকলোবোৰ বস্তু উলিয়াই লৈ ভালকৈ চাফাকৈ ধুই ৰেডি কৰি লৈছোঁ। ইয়াত আমি লৈছোঁ ব্ৰইলাৰ মাংস আৰু তাত মই
নিমখ হালধি গৰম মছলা আৰু নেমু ৰস চেপি দি কেঁচা মিঠাতেল সৰহকৈ দি দিছোঁ কাৰণ যিহেতু আমি মাংসখিনি ষ্টিকত লগাই পুৰি খাম সেয়েহে ইয়াত সৰহকৈ মিঠাতেল লাগিব আৰু তাৰপিছত মই দিছোঁ মিট মছলা সকলোবোৰ বস্তু জোখ অনুসাৰে দি পেলাই মই মাংসখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু শেষত দি দিছোঁ মই আদা নহৰুৰ পেষ্ট ইয়াত আমি জলকীয়া ব্যৱহাৰ কৰা নাই কাৰণ মাংসখিনি হোৱাৰ পিছত আমি ভোট জলকীয়াটো তাত দি পেলাই মিক্স কৰি ল'ম ইয়াৰ পিছত মই ষ্টিক কেইডালত এডাল এডালকৈ মাংসখিনি এনেদৰে সুমুৱাই লৈছোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমি ধুনীয়াকৈ ষ্টিক কেইডাল জুইত দি দিছোঁ আৰু মাংসখিনি সিজিবলৈ ষ্টিক কেইডাল মাজে মাজে লৰাইও আছিলোঁ জুই উঠাবলৈ আমাৰ বহুত কষ্ট হৈছিলে কাৰণ জুইখিনি বাৰে বাৰে নুমাই গৈ আছিল যিহেতু চাৰিওফালৰ পৰা বতাহ দি আছিল যি নহওক অৱশেষত আমি কষ্টৰ ফল মিঠা পাইছোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ পোৰা মাংস ৰেডি হৈ গৈছে মাংসখিনি হাতেৰে সৰু সৰুকৈ ভাঙি দি তাত পিঁয়াজ ভোট জলকীয়া মান ধনিয়া আৰু নেমু ৰস চেপি দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু দুটা জালিক তিয়ঁহ সৰু সৰুকৈ কাটি লৈছোঁ সো ফাইনেলি আমাৰ মাংস পুৰা হৈ গ'ল আৰু আমি ইয়াতে এনজয় কৰি আছোঁ এয়া দাদাহঁত আমাৰ লগত আছে এয়া পানীৰ মাজত বহি আমি এনজয় কৰি আছোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অহা ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব তো আজিলৈকে ইমানতে সামৰিছোঁ তেতিয়ালৈকে বাই বাই